ভিডিঅ'ত ক্লিক কৰাৰ কাৰণে ধন্যবাদ। মই আজি ক'ম 504 গোটেই ছাবজেক্টৰ PDF ফাইলত আছে। আপুনি পাৰিলে আপোনাৰ মোবাইল বা PCতো পঢ়িব পাৰে। বলক ভিডিঅ'টা শুরু করি। 504 ফার্স্ট ব্লকত 3টা ইউনিট আছে। গোট 3টা ইউনিট আছে। কোর্স 1 খণ্ড 1 3টা আছে। পাঠ্যনির বিষয় আছে, শিক্ষণের উদ্দেশ্য, গণিত, শিক্ষার লক্ষ্য, এইভাবে আছে। আৰু তাত পেজ আছে 22টা। আৰু ব্লক 1ত 4টা ইউনিট আছে। শিক্ষণের উদ্দেশ্য, গণিত শিক্ষণ আর শিক্ষণ পদ্ধতি সমূহ। 504 ব্লক 2 5টা ইউনিট আছে। তার আছে 42টা পেজ। সংখ্যা আৰু সংখ্যাৰ গাণিতিক প্ৰক্ৰিয়া, এইটো অংকৰ বিষয় আছে। ব্লক 2 6টা ইউনিট আছে। জ্যামিতিক আকৃতি আৰু এইবিলাকৰ বিস্তাৰ আৰু ধাৰণা। জ্যামিতিক আকৃতি আৰু এইবিলাকৰ বিস্তাৰ আৰু ধাৰণা অৱতাৰণা, এইটো জ্যামিতিৰ বিষয় আছে। তাত 56টা পেজ আছে। আৰু ব্লক 2 6টা ইউনিট আছে। ব্লক 2 আৰু 7টা ইউনিট আছে। এইটো কিসৰ বিষয় আছে? এটা পৰিমাণ আৰু যোগ মাপনৰ, এইটো পৰিমাণ আৰু যোগ মাপন আছে। তাত আছে 7টা ইউনিট, 33টা পেজ। ব্লক 2 আৰু আছে 8টা ইউনিট। এইটো হল তথ্যৰ ব্যাপার, মানে তথ্যটার বিষয় আছে আর কি। 1 পৰা 34টা পেজ আছে। আৰু ব্লক 1ত 10টা ইউনিট আছে। এটা হল বঞ্চিত শিক্ষার্থীসকলৰ বাবে শিক্ষণ প্ৰক্ৰিয়া সমূহৰ প্ৰাসংগিকৰণ। আৰু ব্লক 1ত 11টা গোট আছে বা ইউনিট আছে। এটি প্রথমটো হল মূল্যাঙ্কনৰ আহিলা আৰু কৌশল, পাতনি, শিক্ষণৰ উদ্দেশ্য, গাণিতিক বিষয়ৰ অভিজ্ঞতা আৰু সামগ্ৰিক মূল্যায়ন। তাত আছে 25টা। এই কৈ আছে। মই গোটেই পঢ়িব নোৱাৰিম, পঢ়িলে ভিডিঅ'টো বড় হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু PDF লাগিলে মই ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰ দিম, তাতে আপুনি কমেণ্ট কৰি ক'ব। মই তাত 2 মিনিটৰ ভিতৰত আপোনাক PDF ফাইলখিনি পঠাই দিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।